হেল্ল' নমস্কাৰ তোমাৰ ইউটিউব চেনেল। মই আজি মানে মোৰ লগৰৰ লগ পাম, যিহেতু আমাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়াৰ পিছৰ পৰা এদিনো লগ পোৱা নাই। মানে এতিয়া সি পলিটেকনিক পঢ়ি আছে, পলিটেকনিক পঢ়াই এতিয়া ইণ্টাৰ্ণশ্বিপৰ কাৰণে থানা চাৰিআলিত আছে। তো আমি তাক এতিয়া মই লগ কৰিব যাওঁ। বলক ভিডিঅ'টো আপোনালোকক দেখাই দিম, আৰু লগতে ডিব্ৰুগড়খন এতিয়ানো কেনেকুৱা হৈ আছে ন চাব লাগে। মাজে মাজে মই ডিব্ৰুগড় আপডেটটো দিয়াম, মানে কেনেকুৱা হৈ আছে। বলক পৰা ওলাই আহিলে এতিয়া মই জীৱন ফুকন পালোঁ, যিহেতু লগৰ এটাক মাতিছিলোঁ আৰু এটা আহি পাইছেনে পোৱা নাই। চলাইছি ওলাই আছিলে, তো এতিয়া তাক ৰখিবৰ কাৰণে মই শ্বপিঙত ৰখিম। তাক এতিয়া ফোন কৰিব লাগিব, কিমান দূৰ পাই আছে তাক ফোন কৰি আছোঁ। অলপ আমাৰ পিছফালৰ ভিউটো এবাৰ চাই লওক জীৱন ফুকনটো কেনেকুৱা হৈ আছে। এয়া হৈছে জীৱন ফুকন। সেইটো অফিচো মানে কিবা কিবি বহুত গাড়ী চাড়ী ৰখি আছে, লগতে কৃষ্ণচূড়া গছ ধুনীয়া হৈ আছে। বহুত টাইম ৰখিলোঁ, বলক ৰাস্তাত আছিলোঁ। একেলগে যাওঁ, ডিটিভি পালে বলক। অভাৰব্ৰিজৰ ওপৰত আছোঁ, অভাৰব্ৰিজৰ পিছফালে দেখাই দি আছোঁ। সেইখিনিতে যোনটো দেখিছে এয়া হৈছে টাউনৰ ট্ৰেইন ষ্টেচন। ইয়াৰ পৰা একচুৱেলি মানুহ নুঠায়, কেতিয়াবা উঠাই দিয়ে। এইফালে হৈছে দোকান। এতিয়া গৈ আছোঁ আমি ফুলবাগান পালে। ফুলবাগানৰ ৰাস্তা কেনেকৈ ৰাতি গধূলি বুঢ়ী হয় এবাৰ চাওক পিছফালে। সেয়া হৈছে ফুলবাগান, ফুলবাগান চাৰিআলি। এয়া মানে লখিমপুৰ, ধেমাজি, যোৰহাট, ডিব্ৰুগড়ৰ পৰা আহিলে প্ৰথমে পাব আমাৰ ডিব্ৰুগড় ফুলবাগানৰ পৰা চিধা কৰে থানা চাৰিআলি, জগন্নাথ মন্দিৰ। আৰু এইখিনি আহি পালোঁ আৰু লগ পালোঁ দিঠি। এয়া হৈছে মোৰ লগৰ, বহুত দিনৰ মূৰত আজি লগ পাই চাই কৰি দে। কি খবৰ তোমাৰ? ডিব্ৰুগড় কিয় কাৰণে আহিবলগীয়া কোৱা আকৌ? ইণ্টাৰ্ণশ্বিপ। তো পঢ়া শুনা কেনেকৈ চলি আছে? তাকে দেখা ল'ৰা আগত বহুত মানে বহুত বছৰ মূৰত লগ পাইছোঁ, সেইকাৰণে ডিটিভি আহিলোঁ। তো আপোনালোকৰ ডিটিভি দেখাব চেষ্টা কৰিম। মানুহ চাহ পূৰা হেণ্ডচাম হৈ গ'ল। এয়া হৈছে পুৰণি কোট, তাৰ লগতে ডিটিভি ৰাতিৰ ভিউ কেনেকুৱা হৈছে দেখাই দি আছোঁ। চাইকেল পাকেল থৈ আহিলোঁ। তো আমি নদী কিনাৰ গৈ আছোঁ, নদী কিনাৰ কেনেকুৱা হৈছে আপোনালোকক দেখাই দিওঁ। তো গাইছ এয়া হৈছে মানুহৰ মানে ৰাতি হৈছে, কেমেৰা কোৱালিটি কেনেকুৱা হৈছে নাজানো, আপোনালোকে এবাৰ কমেণ্ট কৰি কৈ দিব। তো গাইছ চাওক এবাৰ এনেকুৱা হৈ আছে ধুনীয়াকৈ। এয়া হৈছে ওপৰত থাকিব আমাৰ ডিটিভি, দুটা মানে যোন পায় আৰু জিংকুল মাছীৰ লগতে আহি আছে হিৰ'। তো গাইছ চাওক সিফালে পূৰা মানে কি ক'ম আৰু নদীৰ কাষত যাওঁ আৰু দেখাই দিম। সিফালে মানে কি ক'ম আৰু লগ কৰা এইটো এনেকুৱা জেগা আৰু চাওক সিফালে বহুত মানুহ ফটো চটো শ্বুট কৰি আছে। মানে পানী হোৱাৰ কাৰণে অকণমান লেতেৰা হৈ আছে, যিহেতু চবা আছিলে। নদীৰ কাষৰ পৰা গৈ দেখাই দি আছোঁ। বাহিৰৰ পৰা ওলাই আহিলোঁ, পানী কেনেকুৱা হৈছে তাত মানুহ এবাৰ চাওক ধুনীয়াকৈ। এইখিনিও হৈছে ৱাটাৰ লেভেল, মানে যিমানটো ৱাটাৰ আহে তাত মিনিমাম চাব পৰা যায়। এইটো ডুবি গ'লে ডিব্ৰুগড় ডিটিভি ডুবি যাব। তো গাইছ এবাৰ চাওক সিফালে ৰাতিবোৰ কেনেকুৱা লাগিছে মই কিন্তু ভালকৈ নাজানো, আপোনালোকে এবাৰ কমেণ্ট কৰি দিব। कल पूजा के साथ आएंगे ना अचार खरीदने के लिए, तो उसको लेके आइएगा। ৰাতিৰ বিহু কেনেকুৱা ডিটিভি আপোনালোকে এবাৰ কমেণ্ট কৰি কৈ দিব। ৰাতিৰ বিহু ডিটিভি একো দেখি পোৱা নাই হৈ আছে, আৰু ইফালে হৈছে আন্ধাৰ একো পোৱা নাই। আপোনালোকে চবেইতো দিনৰটো দেখি পায়, আৰু এবাৰ ৰাতিৰ বিহু চাওক নেকি। এয়া হৈছে নদী, নদী একো দেখি নাপাইছোঁ। তই চিকু দেখি নাপাব, চেৰাতে চাওক গৈ আছোঁ আগলৈ নেকি। আপুনি খোজকাঢ়ি কৰি থাকোঁ আৰু চেৰা দেখাব চেষ্টা কেনেকুৱা হৈছে, কিন্তু আন্ধাৰ হয় ন, তো বেছি কেপচাৰ কৰিব নোৱাৰে, ফোনটো ইমানো ভাল নহয়। সিফালে হৈছে এটা দোকান, আৰু পিছফালৰ বিহুতে আমাৰ মাছীয়া ভাই কথা পাতি গৈ আছে। ফুৰিবলৈ মন গৈছে, কিন্তু ফুৰিবলৈ গৈছে যদিও ভিডিঅ' বনাব পৰা নাই, কাৰণে মনটো দুখ লাগিছে। আৰু কিন্তু একো নাই, লাগি থাকক আপোনালোকে হাত কিমান দেখাই সোনকালে হৈ যাব, আমি হৈ যাম। আৰু লাইক কমেণ্ট কৰি কৈ লাইক কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু চাই নাথাকক, অকলে ফৰ্ম নকৰে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে লাইক কৰি দিব। ৰাতিৰ বিহু আপোনালোকক দেখাই দি আছোঁ পিছফালে, চবে চাব লাগে। তো গাইছ মই ৰাতিকৈ দেখাই দি আছোঁ আপোনালোকক। ৰাতিকৈ কেতিয়াবা চাব লাগে, তো মই ৰাতি চাব আহিলোঁ। গাইছ ইমান ভাল লগা নাই, একো দেখোঁ নাপায়, তথাপিও আহিলোঁ। আৰু ৰাতিখন কেনেকুৱা হৈছে, দিনততো চবেই দেখিবাই ডিটিখন কেনেকুৱা হৈ থাকে, ৰাতি এবাৰ চাব লাগে। তো গাইছ বলক। ৰুমত আহি পালোঁ, মানে ভিডিঅ'টো ইমানো নাছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু ভাল লাগিলে কমেণ্ট এটা কৰি দিব, আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব। জয় অসম। আকৌ লগ পাম নেক্সট ব্লগত, বাই বাই।